Hey guys, good morning. Welcome back to my channel Nafisha Vlogs ত আপোনালোকক স্বাগতম কৰিলো। তো গাইজ আজি মই বনাম হিঙি মাছ বিলাহী দি জোল আৰু খুবেই টেষ্টি ৰেচিপিটো খাবলৈ ভিডিওটো শেষলৈকে চাই থাকিব। তো প্ৰথমত কেৰাহী এটা ইদৰে মই গৰমাই লৈছো। ইয়াত মই এতিয়া মাছখিনি হালধি আৰু নিমখ দি অলপ টাইমৰ কাৰণে মেৰিনেট কৰি থৈছিলো। এইখিনি এতিয়া ভাজি লম কম 1 মিনিট মান, কাৰণ হিঙি মাছটো নাভাজিলেও হয়, তথাপি মই অকমান ভাজি লৈছো। মনত ৰাখিব বেছি টাইম নাভাজিব এইখিনি হিঙি মাছখিনি। তো এতিয়া মই ইয়াত দি দিছো, এইখিনি তেলতে দি দিছো কেঁচা জলকীয়া আৰু পিঁয়াজ দি পেলাই ধুনীয়াকৈ এইখিনি ব্ৰাউন কালাৰ হোৱালৈকে এইদৰে ভাজি ল'ম। ইয়াত মই দি দিম এতিয়া হালধিৰ গুড়ি, জলকীয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি আৰু নিমখ দি পেলাই ধুনীয়াকৈ এইটো পেষ্ট বনাই ল'ম। কম 2 মিনিট মান এইখিনি লৰাই লৈছো। এতিয়া ইয়াত মই কাটি থোৱা বিলাহীখিনি দি দিম। চাব পাৰিছে ইয়াত মই 3-4টা মান বিলাহী লৈ লৈছো। এইখিনি ভালকৈ লৰাই লৈছো। কমেও 2 মিনিট মান এইদৰে ভাজি থাকিম। আৰু এতিয়া ইয়াত মই সামান্য অকমান পানী দি পেলাই এইখিনি কমেও 5 মিনিটৰ কাৰণে ঢাকি দিম, যাতে বিলাহীখিনি ধুনীয়াকৈ গলি যোৱাকে। তো গাইজ চাব পাৰিছে বিলাহীখিনি প্ৰায় গলি গ'ল। এতিয়া মই ইয়াত দি দিম মাছখিনি, ভাজি থোৱা মাছখিনি দি দিম। কমেও 2 মিনিট মান এইখিনি লৰাই লৈছো। তো গাইজ ইয়াত মই কফি কাপেৰে 1 কাপ পানী দি ধুনীয়াকৈ এইখিনি লৰাই ল'ম। কমেও 2 মিনিট মান এইদৰে লৰাই লৈছো। আৰু এইখিনি এতিয়া পুনৰবাৰ 10 মিনিটৰ কাৰণে ঢাকি দিছো। এতিয়া চাব পাৰিছে প্ৰায় মোৰ ৰেচিপিটো তৈয়াৰ হৈ গ'ল। ইয়াত মই দি দিছো ধনিয়া পাত দি পেলাই এইদৰে এইখিনি কমেও আৰু 1 মিনিট মান ৰাখিছো এইদৰে। এতিয়া চাব পাৰিছে মোৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। তো গাইজ ভিডিওটো কেনেকুৱা লাগিছে, ভিডিওটো ভাল লাগিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগত যোনটো ঘণ্টি আছে সেইটো প্ৰেছ কৰি দিব, যাতে নেক্সট ভিডিও অতি সোনকালে আপোনাৰ কাষলৈ আহি যায়। তো ভিডিওটো চোৱাৰ কাৰণে বহুত ধন্যবাদ। আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ উভতি আহিম বেলেগ এখন ভিডিঅ'লৈ।